হৈ গ'ল সম্পূৰ্ণ চিলাই। মই এতিয়া আপোনালোকক দেখাম এখন চাদৰখন। নেট কিনি আনিলোঁ। নেট কিনি আনিলোঁ আপোনালোকে চব কালাৰ নেট পাব দোকানত গ'লে। আপোনাৰ পিংক কালাৰ পাব, ব্লেক কালাৰ পাব, ব্লু কালাৰ পাব, গল্ডেন কালাৰ পাব। মই বৰ্তমান ৰেড কালাৰটো আনিছিলোঁ, কিন্তু মই আকৌ আনিম গল্ডেন কালাৰ আৰু পিংক কালাৰ বা ব্লু কালাৰ, আৰু তিনিখন চাদৰ মই বনাম। মোৰ মন আছে পিন্ধিবলৈ চব কালাৰ, প্ৰতিটো অলপ বেলেগ বেলেগ ধৰণৰ কৰিম। আপোনালোকক যদি মই বনাওঁ তেতিয়াহ'লে নিশ্চয় দেখাম। এইখন চাদৰখন ৰঙা, প্ৰতিটো লগাই দিওঁতে ঠিক এনেকুৱা ধৰণৰ হৈছে। সেইটো চাৰিওকাষে মই প্ৰতিটো লগাই দিলোঁ। দেখিছেনে? ৰংটো বহুত ধুনীয়া, পূৰা তেজ ৰঙা নিচিনাও হয়। কেনেকুৱা ৰঙা মই আপোনালোকক কেনেকৈ বুজাম, এতিয়া অলপ ধুনীয়া ৰঙাটো খালি পিন্ধিলে মানুহজনীক ব্ৰাইট দেখায়, ধুনীয়া কালাৰটো। তো আপোনালোকে ধুনীয়াকৈ নেটৰ কাপোৰ আনি পেলাই আপুনি এইখন কিনিবলৈ গ'লে বেছিয়ে দাম পৰি যাব আপোনাৰ, কিন্তু নিজে যদি আপোনালোকে কাপোৰ কিনি আনি পেলাই ঘৰতে চিলাব পাৰে তেতিয়াহ'লে খুব কমতে একদম বেলেগ বেলেগ ধৰণৰ ধুনীয়া কাপোৰ আপোনালোকে পিন্ধিব পাৰিব। তেতিয়াহ'লে আপোনালোকেও বনাবচোন আৰু জনাব বনাইছেনে নাই। আৰু চাদৰকেইখন যে দেখালোঁ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু শেষত মোৰ চেনেলটো প্ৰতিবাৰে কয় মই, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সঁহাৰি অবিহনে আমি একোৱেই নহয়। তো আপোনালোকে যদি এনেকৈ সঁহাৰি জনায় তেতিয়াহ'লে আমি আৰু প্ৰেৰণা পাওঁ। আগতেও কৈছোঁ, নতুন এনেকুৱা ডিজাইন কৰি থাকিবলৈ আমাৰ মনত আহি থাকে, তো আমি বনাই থাকিম। ধন্যবাদ।
চাদৰখন চিলাই হৈ গৈছে তো এতিয়া মই ফাইনেল লুক দিবলৈ আহিছোঁ এইখন চাদৰখন হৈ গ'ল গল্ডেনকৈ পটি লগাই দিছিলোঁ যে এখন এতিয়া আপোনালোকে চাব মই পিন্ধি দেখাম আপোনালোকক